কোনেও বুঝিব নোৱাৰে সুশীলা আমাক এনে জীৱন প্ৰভু দিছে প্ৰভুৱে যি পৰিস্থিতিতে আমাক জীয়াই ৰাখিছে সেই পৰিস্থিতি আমি আনন্দ মনেৰে থাকিব লাগে সুশীলা জগৎপতি শ্ৰীকৃষ্ণমূৰ পৰম পুত্ৰ শান্তিকণি গুৰুৰ গৃহত একেলগে আমি শিক্ষা লাভ কৰিছিলোঁ কিন্তু স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ পৰা দান ভিক্ষা মাগিব নোৱাৰো কদাপি মই তেওঁ দান ভিক্ষা কৰি মই ভক্তৰ নামত কলংক সানিব নোৱাৰো কদাপি নোৱাৰো আমার জীবনত উন্নতি ঘটে তার ক্ষতি কি স্বামী সেই নারীর জীবনের হৃদয়ের দেখা আপনি উপলব্ধি কৰিবলৈ একদম সন্তানৰ মই খুদাটোৰ মুখ দেখি দেখি কান্দি কান্দি জীৱিকানাশনী কৰিছো মহান আৰু সহ্য কৰিব নোৱাৰা হৈ জাতিত ব্ৰাহ্মণ মই মোৰ ধৰ্ম সেই মানৱ জাতি সুভিক্ষা সৎ দেখুওৱা স্বাৰ্থৰ বাবে মৃত্যুৰ আগত দান প্ৰাৰ্থনা কৰা মোৰ ধৰ্মৰ বিৰোধ তুমি মাত্ৰ ইয়াকে চাই থোৱা সেই সংসাৰ সকলো জীৱই কৰিবই লাগিব ভাগ্য আৰু বিধাতাই নিৰ্মম হাতেৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নিষ্ঠুৰ খেলা আমাৰ লগত ভাগ্যৰ পৰীক্ষা কার যে কি নৌকা হয় কোনো নিশ্চয়তা নাই সুশীলা মোৰ প্ৰভু মহান উদাৰ অযথা তেওঁক তুমি তেনে দোষাৰোপ নকৰিবা আৰু তেওঁৰ বাবে আমি মনুষ্য জীৱন লাভ কৰিছো এয়া কি জীৱন এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো আমার আনন্দ দেবতা সেই জীবন আকাশৰ দৰে বৃক্ষৰ দৰে মহৎ
আৰু ভাগ্য দেৱীকে আমাৰ তুমি খুব পছন্দ নহয় যদি ভাগ্যতে তেওঁ নাথাকে কিবা কৰিব পাৰে মাতি সুশীলা আমি অতি ভাগ্যবান কিয়নো এই কোটি কোটি মানুষের মাজত পৰা প্রভুয়ে আমাকে পরীক্ষার ভাবে করেছে বাসনে আমার একমাত্র পদ্ধতি হচ্ছে কৃষ্ণ নারায়ণ একদম শিখতে আলোচনা করা কৃষ্ণ নারায়ণ একদম শিখতে আলোচনা করা কৃষ্ণ নারায়ণ একদম শিখতে আলোচনা আমার ভাগ্য চলে কোথার চিন্তা দেবতা প্রাণর গলাকে মোর সহিষ্ণু নিতে মই অনেক কান্দ দিনহীন ভক্ত মই জানো ভালদৰে পূর্ব জন্মর কর্মফল ভোগ করছো এই জন্মত মুখ অন্ন বস্ত্র লাগে মাথুর তব রাধুর শরণ লাগে মাথুর তব রাধুর শরণ